মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা পাত্ৰীৰ ৮ নম্বৰ ৭ পাত্ৰী উলিওৱাই লোৱা হৈছে। এই পাত্ৰীৰ আমি পঢ়িম আৰু তোমালোকক অসমীয়া ভাঙনি কৰি যাম। ভাষা সাহিত্যৰ জৰিয়তে একোটা জাতিৰ গৰিমা প্ৰতিফলিত হয়। যি জাতিৰ উন্নত ভাষা শৈলী থাকে সেই জাতিৰহে বিকাশ হোৱাটো সম্ভৱ। অসমীয়া ভাষা সাহিত্যৰ সমৃদ্ধিৰ অৰ্থে অবিৰতভাৱে চিন্তা আৰু কাৰ্য কৰা লোকসকলৰ ভিতৰত অন্যতম ব্যক্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই পাত্ৰীৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰসাল ভাষা শৈলীৰ চানেকি আৰু তেখেতৰ জীৱন সম্পৰ্কে আমি বুজিব পাৰিম। সাধু শুনি তোমালোকে ভাল পোৱানে? নিশ্চয় তোমালোকে সাধু শুনি ভাল পোৱা। বুঢ়ী আইৰ সাধু পুথিখনত সাধু ইতিমধ্যে তোমালোকে পঢ়িছা আৰু শুনিছাও, নহয় জানো? দীঘল ঠেঙীয়া সাধুটো মনত আছেনে? সেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া বুলি ভিৰাই লৰ মাৰিছিল, সেই সাধুটো নিশ্চয় তোমালোকে শুনিছা। যদি শুনা নাই ঘৰত মাহঁতৰ পৰা শুনি ল'বা। এনে ৰসাল সাধুৰে সাধু পুথি লিখা ব্যক্তিগৰাকী হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অকল সাধুৱেই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰো বৰ ৰসালকৈ মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছে। তেখেতৰ আত্মজীৱনীখনত থকা তেনে এটি ৰসাল ঘটনাৰ একাংশ তোমালোকে পঢ়াচোন। তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী জীয়ৰীয়ে চিঠি লেখাটো সেই সময়ৰ অকৰণীয় অকাৰ্যৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। সেই দেখি বৰবৌয়ে অতি সংগোপনে তেওঁৰ চিঠি লিখি তাক মূৰ হতুৱাই শুধৰাই চলিব পৰা কৰি মূৰ হতুৱাইয়ে অতি গুপুতভাৱে ডাকত দিয়াইছিল। বেজবৰুৱাৰ বৰবৌয়েকে এখন গোপনে চিঠি লিখি বৰদেউতাকলৈ লিখি তেওঁৰ হতুৱাই গোপনে ডাকত দিয়াৰ ব্যৱস্থা কৰিছিল। বুদ্ধিৰ ঢেঁকী থোৰা মই, কিন্তু তেওঁৰ প্ৰথম চিঠিখন ডাকত দিওঁতেই লগালো জেঙা। তেওঁ ডাকত দিবলৈ গৈ কি কৰিলে শুনাচোন। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালোগৈ, কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগাপেৰা এটাৰ ভিতৰত সুমুৱাই দিলোঁ। ওচৰতে এটা মানুহ আছিল, সি ক'লে, সেইখন চিঠি ডাকত দিবলৈ আনি তাত সোমাই দিলা কিয়? ডাকত এইপিনে ইয়াতহে দিব লাগে। মোৰ ভুল বুজিব পাৰি মুখ শুকাই গ'ল। সেই ভগাপেৰাটো যি সুৰুঙাই দি চিঠিখন সোমাই দিছিলোঁ, সেই সুৰুঙাত হাত নোসোমায়। মই মোৰ বিপদৰ কথা পোষ্টমাষ্টাৰ বাবুক ক'লত তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়াপৰৱশ হৈ উঠি আহি বাকচটোৰ ভগাডোখৰ আৰু ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি মোৰ হাতত দি ক'ত দিব লাগে দেখুৱাই দিলত মই তাতে দি নিশ্চিন্ত মনে ঘৰলৈ উভতি আহিলোঁ। সেইটোৱে হ'ল বেজবৰুৱাৰ সোঁৱৰণি জীৱন সোঁৱৰণত লিখা এটা ৰসাল কাহিনী। তোমালোকে বুজি পাইছা নিশ্চয়। বেজবৰুৱাৰ লেখাৰ প্ৰায়বোৰ কথাই এনেদৰে ৰসেৰে উপচি থকা বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। তেওঁৰ লিখা প্ৰতিটো কথাই ৰসেৰে ভৰি থকা কাৰণে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। তেখেতে সাধুকথা, হাস্য ব্যংগাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীৱনী, উপন্যাস, তত্ত্বগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল, মানে যিমান পাৰে চেষ্টা কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। সেই অসমীয়া সাহিত্য চৰাই কিন্তু বৰ্তমান অসম সাহিত্য সভা দেই, মনত ৰাখিবা। এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰূপে প্ৰতিষ্ঠা কৰে। লক্ষ্মীনাথ বেজবৰুৱাইও উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰস্বৰূপ জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল।
বেজবৰুৱা আছিল এগৰাকী গীতিকাৰো। তেওঁ গীতো লিখিছিল। তেখেতৰ মোৰ আপোনাৰ দেশ গীতটি তোমালোকে বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিছা বা বিদ্যালয়তো তোমালোকে গাইছা। এনেধৰণৰ জাতীয় চেতনা জাগ্ৰত কৰা আন কবিতাও বেজবৰুৱাই লিখিছিল। তেনে এটি কবিতা হ'ল অসম সংগীত। কবিতাটিৰ এটা অংশ গাওঁ আহা। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত, জয়াই অসম বোল। এতিয়া আমাৰ পাঠটো শেষ হ'ল। তোমালোকে পাঠটোৰ সকলো ক্ৰিয়াকলাপবোৰ কৰি মোক প্ৰাইভেট গ্ৰুপত দেখুৱাবা। সকলোবিলাক তোমালোকে ধুনীয়াকৈ কৰি প্ৰত্যেকেই দেখুৱাব বুলি মই আশা কৰিলোঁ। আৰু তেওঁৰ লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয়, জীৱনৰ চমু পৰিচয় ইয়াত লিখা আছে। তোমালোকে পঢ়ি ভাল ধৰণে মনত ৰাখিবা। হ'লনে? ধন্যবাদ।